Yay! Hello everyone, good morning. কি খবৰ আপোনালোকৰ? মোৰ ভাল, আপোনালোকৰ দুৱাৰ আশীৰ্বাদত। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু দেখিছেনে ৰাতি বৰষুণ ইমান দিলে, এতিয়া ৰ'দ দিছে পিছে। মনটো ভাল লাগিছে ৰ'দটো দিয়াৰ কাৰণে। আৰু আজি এটা আছে আমাৰ বিশেষ দিন মানে আমাৰ ৰাহাতৰ ভেকচিন ডে। ৰাহাত এতিয়া শুই আছে, সোনকালে উঠি গৈছিলে পিছে এতিয়া শুই আছে। এতিয়া বাজিছে 9টা। আৰু মই সোনকালে কামবিলাক কৰি লওঁ ৰাহাত শুই থাকোঁতে বেছি কিউট লাগে, দেখিছেনে? আমাৰ ৰাহাত উঠি মাম খালে, এইফালে বাপেকে লৈ আহিছে গা ধুৱাবলৈ। আৰু মই এইফালে এটা ৰাহাতৰ ছাৰপ্ৰাইজ আছিলে, এইটো নানুৱেকে দিছিলে, সেইটোকে আজি পিন্ধাওঁ বুলি ভাবিছোঁ। ৰাহাতৰ ৰিয়েকশ্যনটো চাওঁচোন কি কৰে। ফাইনেলি ডান হ'ল, এইযোৰকে পিন্ধাই নিম আজি ৰাহাতক। এইফালে ময়ো ৰেডি হৈ ল'লোঁ। আৰু এতিয়া আমি গৈ আছোঁ ভেকচিনৰ বাবে। বাপেক পিতেক দেখিছে মেচিং কৰি লৈছে দেই। গৰমত যে পেট্ৰিক্সাত গৈ বহুত ভাল লাগে। কাৰ মোৰ লিখিয়াকৈ ভাল লাগে কমেণ্ট কৰিব দেই। আমি এতিয়া ভেকচিন ডান হ'ল, এতিয়া ওলাইছোঁ যাবলৈ ঘৰলৈ। ৰ'দটো ইমান চোকা দেখিছেনে, সেইবাবে ছাতিও ল'বলগীয়া হৈ গৈছে। আৰু যোৱাৰ আগত ইয়াত এপাক সোমাম। এইবিলাক দোকান দেখিলে যে মোৰ মানে ৰখিব নোৱাৰোঁ, সোমাবলৈ মন যায় এপাক। কিবা এটা ল'মেই আৰু হাজবেণ্ডৰ পৰা যে কিমান গালি খাওঁ। আৰু এইফালে দেখিছেনে 15 আগষ্ট আহি আছে, সেইফালে দোকানবিলাক অলপ দি আছে। আৰু আমাৰ ৰাহাতক দেখিছে এইখন চুব লাগে। এইফালে মিষ্টাৰ খালে কোকো-কোলা, মই খালোঁ মাজা। তাৰপিছত আহিলোঁ ঘৰলৈ। আৰু এয়া বাপেক পিতেকে এতিয়া মস্তি কৰি আছে। এতিয়ালৈকে বাৰু ৰাহাতৰ একো ৰিয়েকশ্যন হোৱা নাই ভেকচিনৰ। আৰু অলপ দেৰিকৈ বাৰু কি কৰে। আৰু আজিলৈ আহিছোঁ, বাই বাই।